গাইজ এতিয়া প্ৰথম মটো ব্লগিং কৰি আছোঁ মই মানে পুৰা এক্সাইটমেণ্ট এটা হৈ আছে মানে একদম মানে ভয় ভয় লাগি গৈছে এনেকুৱা হৈ গৈছে মানে যিটো মানে এটা আশা আছিলে যে মটো ব্লগিং কৰিম বুলি ফাইনেলি সপোনটো পূৰা হ'ল আৰু এতিয়া মই আহি আছোঁ মানে একচুৱেলি মই এতিয়া লগ কৰিব যাম মাধৱ দাহঁতক পূৰা এক্সাইটমেণ্ট হৈ আছে যে কেতিয়া আহিব জ্যোতিষ মই মটো ব্লগ কৰি কেতিয়া আহিব মানে মটোজন যাম মানে মই আৰু আপোনাৰ আগৰ ভিডিঅ'ত চাগে দেখিছে টিংকুদা মাধৱ দাৰ যিখন দোকান আছিলে মটোজন তাত গৈ আছোঁ এতিয়া মই আৰু অ' মাই গড লাইফত প্ৰথমবাৰ মটো ব্লগিং কৰি বঢ়িয়া লাগিছে পুৰা ধুনীয়া আপোনালোকে কেনেকুৱা আহি আছে ভিউটো নাজানো মই চাবগৈ লাগিব ভালকৈ পিছত মিলাব লাগিব কাৰণ এতিয়া যিটো মাউণ্ট আছে সেই মাউণ্টটো লগাই আছোঁ একচুৱেলি মোক জে মাউণ্টটো লাগিব মটো ব্লগিঙৰ কাৰণে গতিকে জে মাউণ্ট এটা মই অৰ্ডাৰ দিব লাগিব কাৰণ এইটো মানে অলপ মই চাইছিলোঁ তেতিয়া কেমেৰাটো অলপ তললৈ হৈ আছে ৱাও বঢ়িয়া আৰু এইপিনে আমাৰ নগাঁও বাইপাছ এইটো চাইডে নগাঁও বাইপাছ যায় তো দীপাংকৰ দাৰ ওচৰত এতিয়া দীপাংকৰ দাক ফোন কৰিলোঁ ৰখি দীপাংকৰ দাক বাহিৰলৈ মাতিছোঁ দীপাংকৰ দাক শুই আছিলে দীপাংকৰ দাৰ ঘৰলৈ এতিয়া আহি আছোঁ দীপাংকৰ দাই গম পায় কেমেৰা লোৱাৰ কথা হা এনেই ওলাই আহিছোঁ ব্লগিং কৰি শুই আছিলে দাঁতৰ বিষ ভিডিঅ' হৈ আছে বোলে কেমেৰা হৈ গ'ল এতিয়া ক্লিয়াৰ মোৰ মানে এনেকুৱা হৈ গৈছিল ন মই মানে নিজকে নিজে এনেকৈ বাইক চলালে হেলমেট পিন্ধি প্ৰেক্টিছ কৰি থাকোঁ বোলো মটো ব্লগিংটো কেনেকৈ কৰিম মানে চিৰিয়াছলি মানে একদম কেমেৰা চেমেৰা নাথাকে এইটো মানে প্ৰেক্টিছ কৰি থাকোঁ মানে কেনেকৈ কথা ক'ম কেনেকৈ কৰিব গৈ থাকোঁ এতিয়া ফাইনেলি মানে মই কথা কৈ আহি আছোঁ বঢ়িয়া এতিয়া হ'ব ৰাইড পূৰা বেবেজীয়া চাৰিআলি পালোঁহি এতিয়া অ' আণ্টি চাব অলপ একদম গাড়ী নোচোৱাকৈ পাৰ হৈ আহি আছোঁ তো জাষ্ট বেবেজীয়া চাৰিআলি পালোঁহি আৰু বেবেজীয়া ডিপুতে তেলটো ভৰাই লওঁ এতিয়া মই পাই গ'লোহি আমাৰ হুণ্ডাই ডিলাৰৰ কাষত এইটো ডিলাৰ হুণ্ডাই য়েছ মটোজন এতিয়া মই পামহি আৰু এতিয়া বেছি টাইম নাই লক্ষীনগৰ চাৰিআলি পামহি এতিয়া খুটিকটীয়া পালোহিয়ে অ' মেটিঅ'ৰ 350 বেয়া নাই গাড়ীখন টেষ্ট ৰাইড এটা লৈ চাব লাগিব আপোনালোকক দেখাম মই এইটো হৈছে আমাৰ নগাঁৱৰ ৰয়েল এনফিল্ড এইটো মটোজন পামহি আৰু এতিয়া আৰু একচুৱেলি মটোজন মানে কিয় আহিছোঁ মই কাৰণ মানে আমাৰ যিটো ৰাইডিং ক'ৰবাত মানে ৰাইডৰ প্লেনিং হ'লে ডিছকাশ্যন বা আমাৰ যিকেইটা মেইন ৰাইড পাৰ্টনাৰ মাধৱ দা মই অমিত তেনেকৈ মাধৱ দাহঁতৰ দোকানতে মানে মাধৱ দাহঁতৰ গেৰেজতে আহি পেলাই আমি ডিছকাশ্যন কৰোঁ আৰু মোক বহুতখিনি ছাপৰ্টো কৰিছে চেনেলটো খোলাৰ কাৰণে গতিকে সেইটো কাৰণে আহিছোঁ সিহঁতৰ ৰিয়েকশ্যনটো চাওঁ এতিয়া কেনেকুৱা হয় মাধৱ দা বহি আছে এতিয়া চাওঁ সিহঁতৰ ঐ ল'ৰাহঁত ঐ হা নাই কেমেৰা অফ হৈ আছে মাধৱ দা মুখখন দেখাবলৈ কিয় মানে বিচাৰ নাই যে কিয় অঁ জানা মানে মাধৱ দাই বেয়া লাজ কৰিছে অঁ ধন্যবাদ তাৰপিছত মানৱ দা গৈ থাকোঁ আৰু বাকী কেনেকুৱা পালা কেমেৰাটো কেনেকুৱা পালা দিয়া পাৰ্টি দিম চিয়'ৰ দিম নিশ্চয় পাৰ্টি দিম সদায় গৈ থাকোঁ মই বাইকৰ চাবিটো আছে দিয়া গৈ থাকোঁ হা টিংকু দা বাই বাই বাকী কেনেকুৱা
কেমেৰা চেমেৰাটো ভালে হৈছেনে ঠিকে আছে চব ভাল লাগিছে কিন্তু গাইজ যি এটা এলেহুৱা ব্লগ ইয়াক মানে আমি জোৰ কৰি বনাব লাগে নাই নাই ব্লগ আহি থাকিব এতিয়া কেমেৰা ল'লোঁ মটো ব্লগিং পূৰা হৈ থাকিব এদিন এটা ব্লগ দিব 15 দিনমান নিদিয়া নাই নাই একদম স্পেচিয়েলি থেংক ইউ টু টিংকু দা যোনে ইমানখিনি ছাপৰ্ট কৰিছে মোক চেনেলটোৰ কাৰণে থেংক ইউ টিংকু দা থেংক ইউ গৈ থাকোঁ বাই 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 তো ভাল লাগিল মানৱ দাৰ কথা পাতি কেমেৰাটো মানে ভিউটোৰ কাৰণে নহ'লে ভিউটো তললৈ আহি থাকে অ'কে চ' গাইজ এতিয়া মই বেগ হ'লোঁ মাধৱ দাহঁতৰ দোকানৰ পৰা মানে মটৰজনৰ পৰা ইয়াতে ঘূৰাই লওঁ ধুনীয়া লাইট দিছে ব্লগটো মানে কি হ'ল মই নতুন কেমেৰা চেক কৰিলোঁ কেনেকুৱা কি হয় আপোনালোকক অলপ দেখালোঁ আৰু সিমানে আছিল বিশেষ একো নাছিল দেখাবলগীয়া আৰু নেক্সট ভাল মই কিবা বনাবৰ কাৰণে চেষ্টা কৰিম মটো ব্লগ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু এতিয়া ঘৰলৈ আহি আছোঁ আৰু উঠনি মই যেতিয়া ভিডিঅ' কৰি আহিছিলোঁ ছুপাৰ ৱাইডত ভিডিঅ' কৰিছিলোঁ আৰু এতিয়া ৱাইড কৰি লৈছোঁ আৰু মই এংগলটো অলপ মিলা নাই আপোনালোকৰ কাৰণে মই এটা বেটাৰ এংগল উলিয়াম বুলি আশা দিলোঁ মানে মোৰ যোনটো এটা মাউণ্ট লগোৱা হৈ আছে মাউণ্টটো ভালকৈ ফিটিং কৰা নাই মই আৰু হুক যোনটো মাউণ্ট এটা পায় মাউণ্টটো আনিব লাগিব মাউণ্টটো লগাই ল'ব লাগিব মই তেতিয়া এটা ভাল এটা এংগল হ'ব বুলি ভাবিছোঁ চ' সিমানেই আছিলে ভিডিঅ'টোত আৰু দেখাবলগীয়া বিশেষ একো নাই মই খালি চেক কৰিলোঁ আৰু প্ৰথম এটা আশা পূৰণ কৰিলোঁ জীৱনৰ চ' থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ' যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই